অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্থানতে দ্বিতীয়খন সভা কৰিব। মুঠৰ ওপৰত কালি ওদালগুৰি জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুখন সভা কৰিব। এখন আমাৰ ওৰাং চাহ বাগিচাত আৰু এখন ওদালগুৰি এই স্থানত। আমাৰ প্ৰায় 10,000 কাৰ্যকৰ্তা আৰু কিছু সমৰ্থক ইয়াত আহি উপস্থিত হ'ব। আৰু অহাকালি কৰিলে ওদালগুৰিত প্ৰথম পৰ্যায়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা শেষ হ'ব। পৰহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোকৰাঝাৰত সভা আছে। পৰহিলে শেষ হ'ব তেখেতৰ প্ৰথম পৰ্যায়ৰ সভা। ইয়াৰ পাছতে ইলেকশ্যন হয়তো সোনকালে ঘোষণা হ'ব। দ্বিতীয় পৰ্যায়ৰ সভা যেতিয়া আমি কৰিম তেতিয়া আমি আচলতে ৰাইজক সভালৈকে অহাৰ কাৰণে আহ্বান জনাম। কাৰ্যকৰ্তাৰ সভা কৰিছোঁ, অলপ সমৰ্থকো আহে। এখন মিটিঙত 8,000 10,000 মানুহৰ আমি সমাৱেশ দেখিছোঁ। গতিকে ইয়াৰ পৰা আমি অত্যন্ত উৎফুল্লিত। আমি ভাবোঁ যে আমি খুব ভাল ফলাফল প্ৰদৰ্শন কৰিম। বিশেষকৈ ওদালগুৰি জিলাত যোৱাবাৰো আমি 4টা সমষ্টিত জয়লাভ কৰিছিলোঁ, 2টা সমষ্টিত খুব কম ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিছিলোঁ। গতিকে ওদালগুৰিত আমি ভাল ফলাফল প্ৰদৰ্শন কৰিম। ওদালগুৰি ৰাইজ আমাৰ লগত আছে। আমি ৰাইজক সেৱা কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু এটা কথা কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ অসমখন চলাইছে সেই কথা বিটিআৰৰ মানুহে জানে। আৰু বিটিআৰৰ প্ৰতি তদ্ৰূপ আমাৰ মৰম অত্যন্ত বেছি। গতিকে বিটিআৰবাসীয়ে নিশ্চয়কৈ বিজেপি দলক সমৰ্থন আগবঢ়াব। আমাৰ সময় আছে, ইলেকশ্যন এনাউন্স হওক। ইলেকশ্যন এনাউন্স হোৱাৰ সময়ত কৰি দিম। কালিতো ক'তো মানুহ দেখা নাই। গৌৰৱ গগৈ ডাঙৰীয়া য'ত আহিছে মানুহ বিশেষ দেখা নাই। 500-600 মানুহ হৈছে আৰু তেওঁলোকৰ সমৰ্থকসকলকেই তেওঁলোকে যোগদান কৰাইছে। গতিকে তেখেতলোকে বহুত কিবা কৰিব পাৰিব বুলি মই নাভাবোঁ এই মুহূৰ্তত। এই সমষ্টিত অহাকালি যিখন সভা কৰি চাওক, যোৱাবাৰ আমি ভৈৰৱকুণ্ডত মাত্ৰ 1100 ভোটত হাৰিছিলোঁ। গতিকে ভৈৰৱকুণ্ডটো আমাৰ কাৰণেতো অলপ সাৰুৱা যেন অনুভৱ হয়, সাৰুৱা পথাৰ যেন। তথাপিতো জনতা জনাৰ্দনে কি কৰে নাজানো, অনুৰোধ কৰিম, আশা কৰিম আমি ভৈৰৱকুণ্ডত এইবাৰ যাতে জয়লাভ কৰোঁ। এইবাৰ যেতিয়াকে ভৈৰৱকুণ্ড সমষ্টিত ৰাইজৰ মাজত প্ৰচাৰ চলিছে, এখন যুঁজ হ'ব। কাৰণ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী থাকিল। চাওক, এটা কথা মই আকৌ কৈছোঁ যে এই সমষ্টিটোত যোৱাবাৰ আমাৰ, আপোনালোকেও ভালদৰে জানে, যোৱাবাৰ আমাৰ ইলেকশ্যনৰ প্ৰিপেৰেশ্যন এনেকুৱা তুংগত নাছিল। আমাৰ সংগঠন বহুত শক্তিশালী নাছিল। এখন যদি ক'ৰবাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সভা কৰিছিল 3,000 মানুহ হৈছিল, য'ত এতিয়া 8,000 হয়। সংগঠন আমাৰ শক্তিশালী। ৰাইজে দেখিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ অসমৰ কাৰণে কাম কৰিছে। গতিকে মই ভাবোঁ এইবাৰ আগৰ কথাবিলাক নাভাবিব, নতুনকৈ ভাবক। আমি বিজেপিয়ে এই চিটত জয়লাভ কৰিম।